क'क्राझाराव बेन्सार फरायसालिफोरनि फोरोंगिरि आरो मावफारियाफोरनि होसिख्रावनाय हाबाफारि बेन्सार फरायसालिखौ सरकारि खालामनाय आरो फोरोंगिरिफोरनि थिसनथाइ बिलाइ होनांगौनि दाबिजों होसिख्रावदों बेन्सार फोरोंगिरिफोरा बिटिआर गोरोबथानि 6.3 दफा बायदियै बिटिआर हालामाव थानाय गासै बेन्सार फरायसालिफोरखौ सरकारि खालामनायजों लोगोसे फोरोंगिरि आरो मावफारियाफोरनो थिसनथाइ बिलाइ होनांगौनि दाबिखौ लानानै दिनै क'क्राझार सोहोरनि राजमेरा फोथाराव बेन्सार फरायसालिफोरनि फोरोंगिरिफोर आरो मावफारियाफोरा खौसेयै थुबुर जानानै 3 घन्टा सम सोमावसारदों। सोमावसारनायनि गेजेरजों गावसोरनि दाबिखौ थाबैनो मावफुंनो थाखाय आसाम सरकार आरो बिटिआर सरकारखौ खावलायदों बेन्सार फोरोंगिरिफोरा। Hi, 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 hi. We want justice. Justice, justice. Jangan nanggau tar bijirnai. Tar bijirnai, tar bijirnai. Jangan nanggau tar bijirnai. Tar bijirnai, tar bijirnai. Ahoya. Solise, soliba. আজি আমাৰ যি প্ৰতিবাদ কাৰ্যসূচী এই কাৰ্যসূচী বিভিন্ন বিষয়সমূহ সাংবাদিক বন্ধুসকলে যে প্ৰচাৰ কৰাৰ কাৰণে যি উদ্যোগ লৈছে তাৰ কাৰণে মই বন্ধুসকলক মই ধন্যবাদ জনাইছোঁ। কিছুদিন আগত বিজনীত আমাৰ এডুকেশ্যন মিনিষ্টাৰ আহিছিল কৈ আছোঁ এডুকেশ্যন মিনিষ্টাৰ আহিছিল তেতিয়া তেওঁক আমি কেইজনমানে লগ ধৰি সুধিছিলোঁ যে আমাৰ বিটিআৰৰ ভেঞ্চাৰ শিক্ষানুষ্ঠান কেতিয়া প্ৰাধিকৰণ হ'ব কয় আপোনালোকৰ ভেঞ্চাৰ শিক্ষানুষ্ঠান হ'ব 6.3 ক্লজৰ আধাৰত হ'ব কিন্তু কেতিয়া হ'ব মই ক'ব নোৱাৰোঁ। তাৰমানে গভৰ্ণমেণ্টে এনেকুৱা এটা পলিচি লৈছে যে প্ৰাইভেট স্কুলবিলাক লাহে লাহে ধ্বংস হৈ যাব ছাত্ৰ কমি যাব তাৰপিছত ক'ব কি যে আপোনালোকৰ যি ক্ৰাইটেৰিয়া আছিলে এই ক্ৰাইটেৰিয়াবিলাক ফুলফিল হোৱা নাই। তাৰমানে আমাৰ যিবিলাক ছিনিয়ৰ ছেকেণ্ডাৰী আগত জুনিয়ৰ কলেজ আছিল আমি একোটা অঞ্চলত ৰাইজে গঢ়িছিল 10-15-16 কিলোমিটাৰ ওচৰত মানে কোনো হায়াৰ ছেকেণ্ডেৰী নাছিল তেতিয়া ৰাইজে সেই অনুষ্ঠানবিলাক গঢ়িছিল কিন্তু লাহে লাহে আজি 15-20 বছৰ ধৰি শিক্ষকতা কৰি আছে কিন্তু এতিয়া সেই ওচৰে পাজৰে যিবিলাক হাইস্কুল আছিল সেইবিলাক হায়াৰ ছেকেণ্ডেৰী কৰি আছে। ইয়াৰ ফলত কি হৈছে আমাৰ শিক্ষানুষ্ঠানবিলাকত ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমি গৈ আছে। যে এটা সময়ত কি হ'ব যেতিয়া চৰকাৰে প্ৰচেছ ল'ব তেতিয়া দেখিব যে আমাৰ শিক্ষানুষ্ঠানবিলাকত ছাত্ৰ ছাত্ৰীৰ অভাৱ তেতিয়া গভৰ্ণমেণ্টে এটা অজুহাত ল'ব যে আপোনালোকৰ ছাত্ৰ ছাত্ৰী নাই আমি কি প্ৰভিঞ্চিয়েলাইজ কৰিম। তাৰমানে এইটো অকল ছিনিয়ৰ ছেকেণ্ডেৰী নহয় হাইস্কুল বা LPME এইবিলাকত চৰকাৰে কৈ আছে কৰিম বুলি কিন্তু যেতিয়া ছাত্ৰ ছাত্ৰীবিলাক নাইকিয়া হৈ যাব তেতিয়া তেওঁলোকে প্ৰচেছৰ মাধ্যমত এটা ভেকপনা কৰিব যে আমি কৰিব খুজিছিলোঁ কিন্তু আপোনালোকৰ যিবিলাক ক্ৰাইটেৰিয়া সেই ক্ৰাইটেৰিয়াবিলাক ফুলফিল নোহোৱাৰ কাৰণে আমি এইবিলাক কৰিব নোৱাৰিলোঁ। এনেকুৱা এটা ষড়যন্ত্ৰ তেওঁলোকে কৰি আছে কাৰণ চৰকাৰৰ মূল দাবীবোৰ আমাৰ দাবীসমূহ 6.3 এই যে হেৰি আছে 6.3 ক্লজৰ আধাৰত অতি শীঘ্ৰে প্ৰভিঞ্চিয়েলাইজেশ্যন কৰিব লাগে যে আমাৰ NEP ৰাষ্ট্ৰীয় শিক্ষানীতি যি প্ৰৱৰ্তন হ'ব ধৰিছে ইয়াৰ আগতে আমাৰ ভেঞ্চাৰ শিক্ষানুষ্ঠানবোৰ প্ৰভিঞ্চিয়েলাইজ কৰিব লাগে নহ'লে আমাৰ আৰু কিছুদিন পিছত হয়তো 2-4 মাহ 6 মাহ পিছত আমাৰ এই অনুষ্ঠানবিলাক লাহে লাহে নাইকিয়া হৈ যাব। কিমানখন আছে বিটিআৰৰ LP ME ভেঞ্চাৰ এইবিলাক কিমান আছে তিনিটা মিলি তো LP আছে LPME আছে 1206টা আৰু হাই স্কুল আছে 125টা আৰু ছিনিয়ৰ ছেকেণ্ডেৰী আছে 15টা এইকেইটাই আছে। তো শিক্ষক LPMEৰ শিক্ষক মই দি আছোঁ মানে LPMEৰ শিক্ষক হ'ল 3822 জন আৰু হাই স্কুলৰ হ'ল 1382 জন আৰু ছিনিয়ৰ ছেকেণ্ডেৰী 303 জন মানে শিক্ষয়িত্ৰী কৰ্মৰত হৈ আছে। গতিকে মই প্ৰমোদ বড়ো ছাৰ তথা অসমৰ শিক্ষামন্ত্ৰী অসমৰ মুখ্যমন্ত্ৰী সকলোকে মই অনুৰোধ জনাইছোঁ আমাৰ শিক্ষকসকলৰ প্ৰায় শিক্ষকবিলাকৰ সংখ্যা 50ৰ অধিক কিছুমানৰ 2 বছৰ 1 বছৰ 3 বছৰ আছে উদাহৰণস্বৰূপে মোৰ 3 বছৰ 8 মাহ আছে। গতিকে এই ইমান দিন কাম কৰি পেলাই যদি আমি এটা ফুটা কৰিও যদি নাপাওঁ তেতিয়াহ'লে আমাক ৰাইজে তথা মানুহে ক'ব শিক্ষক কৰিছে ভেঞ্চাৰ স্কুলৰ শিক্ষক কিন্তু একো কৰিব পৰা নাই। আৰু বৰ দুৰ্ভাগ্যৰ কথা আমি এই শিক্ষকতা কৰি থাকি মানে আমি আৰু কোনো টকা পইচা ইনকাম কৰিব পৰা নাই পেটত গামছা বান্ধি ফুলকুমৰীয়া ল'ৰা ছোৱালীবিলাকক শিক্ষাদান দি আছোঁ। দি থকাৰ পিছতো অসম চৰকাৰ তথা বিটিআৰ চৰকাৰে আমাক কোনো ধৰণৰ সঁহাৰি দিয়া নাই কিন্তু বিটিআৰ চৰকাৰে
20 চনত 27 জানুৱাৰী তাৰিখে এটা বড়ো পিছ একৰ্ড মতে এটা শান্তি চুক্তিত মানে লিপিবদ্ধ কৰিছিল 6.3 দফাটো এইটো মানে বিটিআৰ অঞ্চলত থকা যিমানবোৰ LP2 কলেজলৈকে সকলোবিলাক মানে প্ৰভিন্সিয়েলাইজ কৰিব উইদাউট ক্ৰাইটেৰিয়াৰ হতে বুলি প্ৰমোদ বৰাই আমাক ঘোষণা কৰিছিল আৰু প্ৰমোদ বৰকো আমি আমাৰ শিক্ষক সন্থাৰ সকলো বিষয়ববীয়া মানে একেলগত হৈ পেলাই এইটো ভাল কথা কোৱাৰ কাৰণে যিহেতু নিউ এটা পলিচি 6.3 দফা এই দফাৰ মাধ্যমত আমাৰ স্কুলবিলাক হ'ব গতিকে আমি জুপিয়াই পৰিব লাগে আৰু প্ৰমোদ বড়ো চৰকাৰ আৰু বিজেপি চৰকাৰক আমি আনিলোঁ আনাৰ পিছতো আমাক মানে ভুৱা প্ৰতিশ্ৰুতি দি পেলাই আমাক অতলে শিক্ষক বাইদেউসকল মানে অতি সোনকালে মানে ৰিটায়াৰ হৈ আছে আৰু এনেকৈ প্ৰত্যেক মাহত 2-3জনকৈ মানে মৰি আছে যোৱা 1 তাৰিখত আমাৰ বৰপেটা জিলাৰ BTADৰ অন্তৰ্গত জাকলিবিল তৰুণীকান্ত মেমৰিয়েল MA স্কুলৰ শিক্ষক এজন মানে সায়েন্স শিক্ষক তেওঁ ঢুকাইছে তাৰ কাৰণে আমি আমাৰ সন্থাৰ তৰফৰ পৰা সকলোকে মানে কিবা কৰিছোঁ অনুৰোধ কৰিছোঁ যাতে মানে BTR চৰকাৰ যেহেতু চুক্তি স্বাক্ষৰ কৰিছিল এই স্বাক্ষৰ মতে যাতে সেনেকৈ ধৰণৰ BTR শান্তি চুক্তিত শান্তি যাতে আনে আৰু যদি শান্তি এইটো মানে চুক্তি মানে ৰূপায়ণ নকৰে তেতিয়াহ'লে অশান্তিৰ সৃষ্টি হ'ব আমি ৰাইজৰ লগত আছোঁ আমাৰ মানে শিক্ষক সন্থাসকলে আমি মাৰ বান্ধি থিয় দিম আৰু প্ৰয়োজন পৰিলে এইবাৰ 2024 চনত যিটো ভোট হ'ব এই ভোটটো বৰ্জন কৰাৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ